হেল্ল' গাইজ, চব মিক্সলৈ আপোনালোকক স্বাগতম। ICDS কেছৰ পৰা কোনো এটা পৰিয়ালৰ সদস্য কেনেকৈ ৰিমুভ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ যত্ন কৰিছোঁ। মই যিহেতু ৰিয়েলকৈ এণ্ট্ৰি কৰা নাই বা ৰিয়েলকৈ এণ্ট্ৰি কৰিব বিচৰাও নাই, সেইবাবে মই ডেমো মোডত এইটো লৈ লৈছোঁ। ৰিমুভ কৰিবলৈ আমি প্ৰথমতে যাম ICDS কেছ ডেমো অভিযান চলাবত যাম, মানে গ্ৰীণ বাটনটোত প্ৰেছ কৰিম। তাৰপিছত পৰিয়াল ব্যৱস্থাপনা সেৱাত যাম। আপোনালোকৰ সুবিধাতে মই দুটা পৰিয়াল ইয়াতে এণ্ট্ৰি কৰি থৈ দিছোঁ অলৰেডি। তো ছাপ'জ মই বড়ো পৰিয়ালৰ পৰা কোনোবা এজন সদস্য ৰিমুভ কৰিব লাগে, তো যোনটো পৰিয়ালত আপোনালোকে ৰিমুভ কৰিব বিচাৰে সেই পৰিয়ালটোত জাষ্ট ক্লিক কৰিলেই হ'ল। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, ঠিক ইয়াতে ডিটেইলছ আছে, পৰিয়ালৰ সদস্য 3জন আছে। এতিয়া আমি যাম আগবাঢ়কত যাম। যোৱাৰ পিছত আমি এনেকৈ দেখিবলৈ পাম। তাৰপিছত ইয়াতে নেক্সট যাম আমি পৰিয়ালৰ সদস্য তালিকাত যাম। পৰিয়ালৰ সদস্য তালিকা যোৱাৰ লগে লগে এই পৰিয়ালটোত এই 3জন সদস্য আছে। ছাপ'জ আমি ইয়াৰ পৰা নয়না বড়ো ছাপ'জ ৰিমুভ কৰিম। তো যদি নয়না বড়ো ৰিমুভ কৰিব লাগে তেন্তে আমি জাষ্ট নয়না বড়োত ক্লিক কৰিলেই হ'ল। তাৰপিছত ইয়াতে আগবাঢ়কত যাম। নেক্সট এনেকৈ এখন লিষ্ট আহিব। লিষ্টৰ পৰা আমি জাষ্ট সদস্য তথ্য আঁতৰাই দিয়া এই অপশ্যনটোত যাম। নেক্সট এনেকৈ এখন স্ক্ৰীণ আমি দেখিবলৈ পাম। ইয়াতে লিখা থাকিব আপুনি নয়না বড়োটোৰ আপোনাৰ মোবাইল ফোনৰ পৰা আঁতৰাব খোজে নেকি, ইয়াতে চিলেক্ট কৰিব খোজে। তাৰপিছত যাব নেক্সট। তাৰপিছত ইয়াতে সুধিছে এইটো ডুপ্লিকেট পঞ্জীয়ন নেকি, এইটো কৰিব নহয়। নেক্সট। এইটো অশুদ্ধ পঞ্জীয়ন নেকি, হয়। নেক্সট আছে নয়না বড়োৰ তথ্য আপোনাৰ মোবাইল ফোনৰ পৰা আঁতৰাই দিয়া হৈছে, এতিয়া যাম নেক্সট। তাৰপিছত সমাপ্ত হৈছে। এতিয়া পৰিয়ালটোৰ পৰা ৰিমুভ হৈছে নে চাবলৈ পৰিয়াল ব্যৱস্থাপনা সেৱাত আকৌ যাম। যাই আমি বড়ো পৰিয়ালৰ পৰা যিহেতু ৰিমুভ কৰিছিলোঁ, তো বড়ো পৰিয়ালত আকৌ যাম। এতিয়া নিশ্চয় দেখিবলৈ পাইছে পৰিয়ালৰ সদস্য আগতে 3জন আছিলে, এতিয়া 2জন হৈছে। তো ডিটেইলছ যদি চাব লাগে তেনেহ'লে আমি আগবাঢ়কত যাম। নেক্সট আকৌ পৰিয়ালৰ সদস্য তালিকাত যাম। এতিয়া নিশ্চয় দেখা পাইছে ইয়াতে নয়না বড়োটো নোহোৱা হৈ গৈছে। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই যাম। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় অসম।